বেড লাগ লাগিল না একদম বেয়া লাগিছে আজি পুরা ভাল লাগা নাই আজি মানে আহি সো हेलो वेलकम बैक टू माय यूट्यूब चैनल अनदर ब्लॉग। तो आज आमी भिडिओ आरम्भ কৰিবলৈ আইছো আমাৰ यूट्यूब चैनल दिपज्योति ब्लॉग। तो आज आमी থাম্বনেল লিখি তো গমে পাইছে। তো আজি কি হ'বলৈ যে আছে তো ব্লগ ধামাকা হ'ব আজি ভিডিওটো একদম। গাইস মলত যাব অৰবিন্দ আৰু ইফালে দুজন মান যাব। সো হাই সাই কৰি ভাই হাই। তো ইফালে আৰু আছে হাই। সো আজি আমি যাবলৈ লৈছো তো ব্লগ ভিডিওটো তো গাইস আপোনালোকে ভাবি আছে সো আমি ইয়াত কিয় আহিলো ন কাৰণ আমি যাব লাগছিল তো পঞ্চপুৰ ৱাটাৰফল মানে ঘটনাটো হল আপোনালোকে মই এটা সৰু ক্লিপ দি আছো কাৰণ মেইন কথা হল আমি যেটো ৱাটাৰফলৰ বাবে আইছিলো সেই ব্লগ লৈয়ে আইছিলো কাৰণ মানে আমাৰ যেটো পঞ্চপুৰ ৱাটাৰফল তাৰ মানে পানী বেছি তো আৰু ইয়াত মানে পানী কম কাৰণ যেহেতু আপোনালোকক অলপমান এটা ক্লিপ দেখুৱালে আপোনালোকে বিচাৰিছো তো আপোনালোকে ক্লিপটো চাই লওক কিহৰ কাৰণে আমি নগলো ফাইনালি এইখিনি আহি পালো পানী নাই বেছি সো অকমান দেখাইছো আপোনালোকক এইফালে সব ভিউ পইণ্টটো মোৰ কেমেৰা কলকৈ ভাল নহয় জানে ইয়াত বেছি পানী নাই গাও দিব নোৱাৰিম একচুয়ালি অলপমান দেখাই দিছো সো পানী নাই সো কেনেকা লাগিল আজি একদম বেড লাগ লাগিল না একদম বেয়া লাগিছে আজি পুৰা ভাল লাগা নাই আজি মানে আহি সো নেক্সট তো গাইজ বেলেগ মজাটো এতিয়াহে পাব তো কাৰণ আমি যাই আছো এতিয়া বঙাইগাঁৱত থকা পঞ্চপুৰ ৱাটাৰফল তো আমি পঞ্চপুৰ ৱাটাৰফল যাব লাগিলে আমি যাব লাগিব পঞ্চপুৰ তো গাইজ তেতিয়াহ'লে আমি এক্সপ্ল'ৰ কৰোঁ পঞ্চপুৰ ৱাটাৰফল আমাৰ ভিডিঅ'টো শেষ হোৱা নাই কাৰণ আমি যাই আছোঁ এতিয়া পঞ্চপুৰ ৱাটাৰফল চ' আমি দেখাই আছোঁ আপোনালোকক পঞ্চপুৰ ৱাটাৰফল তো যাই আছোঁ আমি পঞ্চপুৰ ৱাটাৰফল তো গাইজ কাৰণ মানে এনেকুৱা হ'ল চ' আমাৰ বন্ধু দুজন ঘৰত গ'ল তো আমি দুজনে যাই আছোঁ এতিয়া পঞ্চপুৰ ৱাটাৰফল তো গাইজ এইটো পালে আমি বৰঝৰা ৱাটাৰফল ইফালে যাব লাগিব ৰাস্তাটো তো ব্লক যাব লাগিব বৰঝৰা এইটো হ'ল ওপৰত বৰঝৰা কেমেৰা কৰিলে ভাল হয় চ' আমি এতিয়া অলপমান গাঁৱত ঘৰত দিবলৈ বিচাৰিছোঁ চ' আমি আছোঁ তো গাইছ মানুহ চাওক মানুহ কিন্তু আজি কিন্তু ছানডে হয় কাৰণ মানুহ বহুত হয় হাজাৰৰকৈও ওপৰত মানে মই নাজানো আৰু ইমান চ' আহিছোঁ যেতিয়া গাঁও ধুই নগ'লে আৰু কেনেকুৱা হ'ব তো বলক গাঁও ধুওঁ আৰু তো গাইছ ইয়াত গাঁও ধুই আছে মানুহবিলাক আমি চাব পাৰে তো ইয়াত অলপমান দেখাই আছোঁ এইবিলাক গাঁও ধুই আছে গাইছ আমি ইফালে আহিছোঁ গাঁও ধুবলৈ এইফালে বহুত দাদাহঁত আহিছে দাদা ক'ৰ পৰা আহিছে কৈ দিয়ক অঁ তো বৰপাৰা পৰা আহিছে তো এইটো পঞ্চপুৰ ৱাটাৰফল তো ইয়াত গাঁও ধুবলৈ আহিছে আৰু বহুত ভাল লাগিছে তো ভিডিওটো সমাপ্ত এইখিনিতে কৰিবলৈ ওলাইছোঁ কাৰণ বেছি ডাঙৰ নকৰোঁ ভিডিওটো যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ যেতিয়া কিবা এটা খাব লাগিব ন তো আমি আইচক্ৰীম খাই আছোঁ এই যে